মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ কম্পাৰ্টমেণ্টেল যিসকল ছাত্ৰ ছাত্ৰীয়ে দি আছা সেই ছাত্ৰ ছাত্ৰীসকলক মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ, তোমালোকৰ যিখন MCQ তোমালোকৰ থাকে তাত তোমালোকে জানা যে তোমালোকে ব্লু বা ব্লেক তোমালোকে পেনেদি ডট কৰা আৰু তোমালোকৰ তাত যিখিনি তোমালোকৰ সেই MCQখনত তোমালোকৰ কোনটো ছেটৰ পৰিছা আৰু সেই ছেটৰ তোমালোকে গোল কৰিলা আৰু ছেটৰ যিটো তোমালোকৰ যিটো এলফাবেট বোলে A নে B নে C নে D সেইটো তোমালোকে তলত লিখিব লাগে আৰু তোমালোকৰ এখন তাত এটা নম্বৰ লিখিব লাগে তোমালোকৰ নামৰ বাৰকোডটোৰ তলত। কিন্তু তোমালোকে যদি সেই MCQখনৰ তোমালোকৰ যদি তাৰ চিৰিয়েল নাম্বাৰটো তোমালোকে লিখা নাই বা লিখিব নাজানা, তেতিয়াহ'লে তোমালোকৰ সেই ছাত্ৰ ছাত্ৰীজনৰ সেই কপিখন কেনেকৈ চেক হ'ব। আৰু এই ক্ষেত্ৰত যদি তোমালোক সচেতন নোহোৱা তেতিয়া তোমালোকে পৰীক্ষাটো দিয়ে থাকিব লাগিব। আৰু আনহাতে তোমালোকৰ যিখন বহি আছে য'ত তোমালোকে মেথছ বা ইংলিছ বা তোমালোকে কৰা যিখন তোমালোকৰ আমি বহি বুলি কওঁ তোমালোকৰ এনচাৰ স্ক্ৰিপ্ট, সেইখনতো তোমালোকৰ ভালকৈ ক'ত ৰোল নাম্বাৰ লিখিব লাগে সেইখিনি কথা তোমালোকে এতিয়ালৈকে নাজানা ছাত্ৰ ছাত্ৰী আছে। গতিকে তোমালোকে এই ক্ষেত্ৰত অতি সাৱধান হ'বা। আৰু এই কম্পাৰ্টমেণ্টেল এক্সামটো তোমালোকক এতিয়া আমাৰ যিটো NEPয়ে তোমালোকক পৰীক্ষাটো দিবলৈ দি তোমালোকক সুবিধা দি থৈছে যে ছিংগুল চান্স দিছোঁ, কোনোবাই এটা বিষয়ত বেয়া কৰিছা কোনোবাই দুটাত বেয়া কৰিছা, তোমালোকে পাছ কৰি যোৱা। কাৰণ তোমালোকক এই কাৰণেই সুবিধা দিছে যে তোমালোকক কোনো মাৰ্কশ্বিটৰ একো সমস্যা নাথাকে, যিমানখিনি সুবিধা আন ছাত্ৰ ছাত্ৰীয়ে পাব সিমানখিনিয়ে পাব। মাথো কেতিয়াবা ভাল কলেজত পঢ়িবৰ কাৰণে বা ভাল মাৰ্কছ লাগে পাৰ্চেণ্টেজ লাগে সেইটোৰ ক্ষেত্ৰত তোমালোকে নাপাব পাৰা, কিন্তু পঢ়িবৰ কাৰণে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী একো অসুবিধা নোপোৱা নহয়। কিন্তু তোমালোকে মাথো সৰু সৰু কথাবিলাকত তোমালোকে সতৰ্ক হ'বা। আৰু তোমালোকে দেখিছা যে ইয়াৰ আগৰ বৰ্ষত যিখন কম্পাৰ্টমেণ্টেলৰ পৰীক্ষা পাতিছিলে তাত তোমালোকক কি কৰিছিলে যে তোমালোকে ডেছক্ৰিপটিভ পাৰ্টটোৰ পৰীক্ষা দিলেই পাছ হৈছিলা। কিন্তু এইবছৰ কি কৰিলে যে তোমালোকে MCQ দিব লাগিব, ডেছক্ৰিপটিভো দিব লাগিব। MCQটো 13 পাব লাগিব, ডেছক্ৰিপটিভতো 13 পাব লাগিব। গতিকে এই ধৰণৰ যিবোৰ ৰুল ৰেগুলেশ্যন সলনি হৈ আছে, দিনে দিনে টান হৈ গৈ আছে। গতিকে তোমালোকে বিভিন্ন কাৰণত পৰীক্ষা দিব নোৱাৰা, ঘৰুৱা সমস্যা আৰু কোনো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা দিও কিবা অসুস্থতাৰ কাৰণে বেয়া হ'ব পাৰে। কম্পাৰ্টমেণ্টেলৰ কাৰণে যে অকল ছাত্ৰ ছাত্ৰীখিনি পঢ়িব নোৱাৰে, পঢ়াত বেয়া তেনেকুৱা নহয়, তোমালোকৰো খুব ভাল ভৱিষ্যত আছে। খুব ভালকৈ পৰীক্ষা দিয়া আৰু তোমালোকে বহীত নিজৰ ৰোল নাম্বাৰ, তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তোমালোকৰ MCQৰ চিৰিয়েল নাম্বাৰ, তোমালোকৰ এনচাৰ স্ক্ৰিপ্টৰ চিৰিয়েল নাম্বাৰ এনেকুৱা লিখাবিলাকত খুব সাৱধান হ'বা, শুদ্ধকৈ লিখিবা। এতিয়াও দেখা গৈছে বহু ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে, কাটি দিয়ে, যাৰ কাৰণে তোমালোকৰ সেইবিলাকত হয়তো তোমালোকৰ কম্পিউটাৰে তোমালোকৰ চিটেই নলয় চাগে। পিছত তোমালোকে কৈ থাকিবা কি হ'ল, পৰীক্ষা কি বহি চোৱা বেয়া হ'ল। একো বেয়া নহয়, তোমালোকৰ অসাৱধানতাৰ কাৰণেহে আচলতে তোমালোকৰ এনেকুৱা সমস্যাবিলাক হয়। অতি সাৱধান হোৱা, ভালকৈ কৰি যোৱা। আৰু ইয়াৰ লগে লগে মই তোমালোকক আৰু কি হ'ব নহ'ব সকলো কথা জনাই থাকিম। ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।